মই জিন্তি আপোনালোকৰ মাজলৈ আহিছো নতুন এক অসমীয়া ৰেচিপিৰ সৈতে। নৰসিংহ যেহেতু আমাৰ দেহৰ বাবে বৰ বেছি উপকাৰী, ই তেজ বঢ়োৱাটো সহায় কৰে, সেইবাবে মই আজি আপোনালোকক বনাই দেখাম নৰসিংহ তৰকাৰী। নৰসিংহ তৰকাৰী মই মাছ দি বনাম। মইনো নৰসিংহ তৰকাৰী কেনেদৰে বনাও তাৰ বাবে মোৰ ভিডিঅটো শেষলৈকে চাব লাগিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব। এতিয়া আহকচোন ভিডিঅটো ষ্টাৰ্ট কৰোঁ। নৰসিংহৰ জোলখিনিৰ বাবে আমাক প্ৰথমে লাগিব নৰসিংহ। মই এয়া পিচি লৈছো, লগতে লৈছো মানিমুনিৰ ৰস, পিঁয়াজ মই বটি লৈছো, এয়া আদা নহৰু, ধনিয়া, জিকা, তেজপাত, জলকীয়া দুটা, দালচেনি, ইলাচি এটা, আলু বইল আলু 2 পিচ 3 পিচ মান, আৰু ধনিয়া, জিৰা, জালুক, জলকীয়া গুড়ি। এই গোটেইখিনি সামগ্ৰী আমাক লাগিব নৰসিংহৰ জোলখিনিৰ কাৰণে। এতিয়া এইসমূহ সামগ্ৰী আমি ষ্টেপ বাই ষ্টেপ কেনেকৈ দিব লাগিব তাৰ বাবে মোৰ ভিডিঅটো শেষলৈকে আপোনালোকে চাব লাগিব। তেলখিনি গৰম হোৱাৰ পিছত মই এতিয়া ইয়াত তেজপাত, দালচেনি আৰু ইলাচি দি দিম। এতিয়া ইয়াত দিম মই আদা নহৰুৰ পেষ্টখিনি। এতিয়া আদা নহৰু পেষ্টখিনি দিয়াৰ পিছত মই দিম পিঁয়াজৰ পেষ্টখিনি। অলপ সময় এনেদৰে ভজাৰ পিছত মই ইয়াত কাটি থোৱা জিকাখিনি দি দিম। জিকাখিনি মই ভাজি লৈছোঁ। এতিয়া মই ইয়াত অলপ হালধি দি দিম। এতিয়া মই ইয়াত দিম জলকীয়া গুড়ি ½ চামুচ, আৰু মই কমাই লৈছোঁ কাৰণ মই ইয়াত জালুক দিম। ধনিয়া দিছোঁ, নিজৰ পৰিমাণ অনুযায়ী দিব আপোনালোকে। তাৰপিছত দিছোঁ ধনিয়া গুড়ি, জিৰা গুড়ি, এতিয়া দিম জালুকৰ পাউডাৰ। এনেদৰে ভাজি এখন ঢাকন দি থৈ দিব। মোৰ জিকাখিনি খুব ধুনীয়াকৈ সিজিছে। আপোনালোকে জিকাখিনি যেতিয়া কাটিব বাকলিটো অলপ ডাঠকৈ কাটিব, তেতিয়া ধৰিব নোৱাৰে। জিকাটো দিয়াৰ বাবে তৰকাৰীখনত মানে মিঠা এটা ওলাব। এতিয়া মই বইল আলুখিনি ইয়াত দি ধুনীয়াকৈ ভাজি দিম। এয়া মই জিকাখিনি আলুখিনি দি ভাজি ল'লোঁ। এতিয়া মই ইয়াত নৰসিংহখিনি দি দিম। নৰসিংহখিনি দি অলপ ভাজিম। আপোনালোকে যেতিয়া লং, ইলাচি, দালচেনি এইবোৰ ব্যৱহাৰ কৰিব তেতিয়া সেইবোৰ তেলত দিব। লং, ইলাচি, দালচেনি তেলত দিলে তৰকাৰীখনৰ সোৱাদ বৰ ধুনীয়া উঠে, ধুনীয়া চেণ্ট এটাও ওলায়। মই এতিয়ালৈকে নিমখ দিয়া নাই। আপোনালোকে চাগে ভাবিছে মই নিমখ কিয় দিয়া নাই। মই চবখিনি দিয়াৰ পিছতহে নিমখটো আন্দাজ অনুযায়ী দিম। এতিয়া অকণমান ভাজিম। ভাজি পেলাই মানিমুনিৰ যিখিনি মই ৰস উলিয়াই ল'লোঁ বাতিটোত, সেইখিনি দি পেলাই অলপ টাইম উতলাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। ভজা প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াত মানিমুনিৰ ৰসখিনি দি আকৌ অলপ উতলিবলৈ দিম। বস্তুবোৰ যিমান উতলাব, যিমান ভাজিব, সিমানেই সোৱাদ উঠিব। তাৰপিছতহে মই পৰিমাণ অনুযায়ী নিমখখিনি দি দিম। মই এয়া মানিমুনিৰ ৰসখিনি দিছোঁ। এতিয়া মই অলপ নিমখ দি দিম। ইয়াত দুটা মাছ দি দিয়া হয় বৰ ধুনীয়া হ'ব। মাছ কেইটামান দি দিম ইয়াত।
এয়া নৰসিংহ তৰকাৰীখিনি হৈছে আৰু এতিয়া মই ইয়াত মাছ দুটামান দি দিম। এতিয়া অকণমান সময় ৰাখি নমাই দিম আৰু মই গেছটো অফ নকৰোঁতে আগতে অলপমান ধনিয়া দি ল'ম। ধনিয়াখিনি এনেকৈ উতলিবলৈ দিলে চেণ্টটো ধুনীয়া ওলায়। তৰকাৰীখিনি নমোৱাৰ পিছত ধনিয়াটো দিলে ধনিয়াৰ আচল চেণ্টটো ওলাবলৈ থাকি যায়গৈ। উতলিলেহে ধুনীয়া চেণ্ট ওলাব তাৰ। ধুনীয়া হৈছে। আপোনালোকে চাগে এনেধৰণে জিকা দি নৰসিংহ তৰকাৰী কেতিয়াও খোৱা নাই আগতে। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব, খুব ভাল পাব খাই। মোৰ এয়া নৰসিংহ তৰকাৰীখিনি হৈ গৈছে। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰিব এনেকৈ বনাবলৈ, জিকা দি নৰসিংহৰ তৰকাৰী। আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিল মোৰ ভিডিঅ'টো তেনেহ'লে লাইক কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।